হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভালে। এইফালে এয়া নৰা বগৰীৰ মই জেলি বনাবৰ কাৰণে এয়া যা যোগাৰ কৰি থৈছোঁ, যিহেতু এইকেইদিন মানে বগৰীৰ ছিজন চলি আছে, হয় নহয়। এইপিনে 2 কেজিমান বগৰী এয়া গছৰ পৰা পাৰি এয়া দেখিছেনে, গোটেইখিনি এনেকুৱা কাটি কাটি এৰুৱাই দিছোঁ। আৰু এয়া ইমানখিনি মানে গোটেইখিনি এৰুৱাই ল'লোঁ ইয়াৰ পৰা। আৰু 2 চিষ্টেমত বনাব পাৰি, এনেকৈ বইল কৰিও উলিয়াই ল'ব পাৰি, কিন্তু মই এয়া দেখিছেনে ফ্ৰেণ্ডছ, মিক্সি জাৰত দি বনাম, সেইকাৰণে মিক্সি জাৰত এয়া ভৰাই লৈছোঁ। এয়া বইল কৰি মানে পিটিকি দিলেও হৈ যায়, কিন্তু মই এইটো চিষ্টেমত বনাইছোঁ। এয়া ধুনীয়াকৈ এয়া দেখিছেনে, বগৰীখিনি এয়া পেষ্ট বনি গ'ল। আৰু এয়া 2 কেজিমানৰ এয়া ইমানটো হৈছে। বইল এটা তেনেকৈ উলিয়াই লৈছোঁ। আৰু এতিয়া কেনেকুৱানো বনাম আপোনালোকক দেখুৱাম। এয়া চাওক, এনেকৈ ½ লিটাৰৰ এনেকৈ মগ এটা লৈ লৈছোঁ। মানে এইটো জোখ এটা তেনেকৈ ল'ম, তেতিয়া মানে জোখৰ অনুসৰি ইয়াত মানে চেনি ব্যৱহাৰ কৰিব পাৰিম। আপোনালোকে চেনি নহ'লে গুড় ব্যৱহাৰ কৰিব পাৰিব, মই কিন্তু চেনি দি বনাম। এয়া কেৰাহী এখন পাতিছিলোঁ, আৰু কেৰাহীখন ধুনীয়া জোখৰ গৰম হৈ গ'ল। আৰু পূৰা গৰম হৈ যোৱাৰ পিছত ইয়াতে এয়া পেষ্টখিনি দি দিছোঁ, বগৰীৰ পেষ্টখিনি। এয়া মোৰ মুঠতে এয়া এনেকৈ কাপত 3 কাপ হৈছিলে, মানে 3 মগ হৈছিলে এয়া পেষ্টখিনি। এয়া গোটেইখিনি এনেকৈ দি লৰাই যাম। এয়া দেখিছেনে ফ্ৰেণ্ডছ, এয়া ধুনীয়াকৈ এনেকৈ লৰাই যাম। ইয়াত কোনো মানে তেল মছলা একো ব্যৱহাৰ কৰিব নালাগে, শুকান কেৰাহীত এনেকৈ বনোৱা হয়। এয়া চাওক, এনেকৈ লৰালোঁ। তাৰপিছত যেতিয়া মানে উতলি আহিব বগৰীখিনি, এয়া পেষ্টখিনি যেতিয়া উতলি আহিব, তাৰপিছতে চেনি ব্যৱহাৰ কৰিম। এয়া মানে তলিটো লাগি নোযোৱাকৈ এনেকৈ লৰাই থাকিব লাগে। এয়া লৰাই যোৱাৰ পিছত এয়া দেখিছেনে ফ্ৰেণ্ডছ, উতলি আহিছে আৰু ডাঠ হৈ আহিলে। এতিয়া ইয়াত চেনি ব্যৱহাৰ কৰিম। এয়া দেখিছেনে, এনেকৈ ফুল মগ লৈ লৈছোঁ চেনি। এয়া দেখিছেনে ফ্ৰেণ্ডছ, এয়া এতিয়া যিখিনি মানে ডাঠ হৈ আছিলে সেইখিনি লৰাই যোৱাৰ পিছত এয়া পাতল হৈ যাব, এয়া জুলীয়া। চেনি দিয়াৰ লগে লগে এয়া দেখিছেনে পেষ্টখিনি, বগৰীৰ পেষ্টখিনি এয়া জুলীয়া হৈ যাব। এয়া জেলিৰ কাৰণে এয়া দেখিছেনে ফ্ৰেণ্ডছ, যিহেতু ডাঠ আছিলে। এয়া লাহে লাহে চেনিখিনি গলি আহিছে, তাৰ লগতে এয়া গোটেই বগৰীৰ পেষ্টখিনি এয়া জুলীয়া হৈ গৈছে। তো এয়া এনেকৈ লৰাই গৈছোঁ। এয়া যিহেতু মিক্সি জাৰত ফুলকৈ লৈছিলোঁ, সেইকাৰণে মাজে মাজে অকণকৈ এডোখৰ এনেকৈ অলপ গোটা হৈ থাকি গ'ল। আপোনালোকে মানে পৰাপক্ষে মিহি কৰিবলৈ চেষ্টা কৰিব। এয়া দেখিছেনে ফ্ৰেণ্ডছ, যিহেতু ঘৰত খাবলৈ বনাইছোঁ, সেইকাৰণে মানে এনেকাই দি দিলোঁ। তাৰপিছত এইফালে আৰু 1 মগ ল'লোঁ। মুঠতে মই 1 কেজি ওচৰা-ওচৰি লৈছোঁ। 2 কেজি বগৰীত 1 কেজি ওচৰা-ওচৰি মই এনেকৈ চেনি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এয়া ধুনীয়াকৈ লৰাই এয়া উতলিব দিছোঁ এতিয়া। তাৰপিছত তলিটো মানে লাগি যাব দিবই নালাগে, এনেকৈ লৰাই যাব লাগে। এয়া মই ধুনীয়াকৈ লৰাই গ'লোঁ। তাৰপিছত এনেকৈ উতলিব দিছোঁ। আৰু এয়া দেখিছেনে ফ্ৰেণ্ডছ, উতলি এয়া অকণমান কমি আহিলে, ইয়াৰ কালাৰটো চেঞ্জ হৈ গ'ল। আৰু যিহেতু গুড় দি বনালে মানে ইয়াৰ কালাৰটো আৰু অকণ ধুনীয়া হৈ যায়। আৰু ৰঙা বগৰীটো হ'লে আৰু অলপ ধুনীয়া দেখায় কালাৰটো। এইটো যিহেতু হালধীয়া বগৰীটো, সেইকাৰণে অকণ কালাৰটো এনেকৈ আহিবই। এয়া চাওক, তাৰপিছত জেলিখিনি হ'ল নাই বুলি এনেকৈ দেখুৱাই দিছোঁ চাই। এয়া এনেকৈ প্লেটত দি মানে প্লেট বেকা কৰিলেও মানে এয়া বাগৰি নাযাব, তাৰ কাৰণে এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এয়া পৰি যোৱা নাই চব, তাৰমানে মোৰ জেলিখিনি ৰেডি হৈ গ'ল। এয়া মইনো কেনেকুৱা বনাইছোঁ মানে তাকে দেখুৱাইছোঁ। আপোনালোকে চাগে ইয়াতকৈ বেষ্ট বনাব পাৰে, কিন্তু মই যেনেকুৱা বনাইছোঁ তাৰে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এয়া চিচাৰ বল এটা তেনেকৈ উলিয়াই দিছোঁ। এয়া যিহেতু জেলিখিনি হৈ গ'ল মোৰ, আৰু ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ মানে ধুনীয়া হৈ যায়। এয়া বল এটা আৰু এনেকৈ গিলাচ এটাত লৈছোঁ চিচাৰ। এয়া আৰু এতিয়া অলপ দেৰিৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এয়া চব 2টা মোৰ এনেকৈ হৈ গ'ল, মানে ফুল এনেকৈ ভৰাই থৈছোঁ আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক এনেকৈ মানে চামুচেৰে কাটি মানে উলিয়াই দেখুৱাম, মানে পেষ্ট যেনেকৈ। আৰু
খাই চালোঁ, খুব টেষ্ট হৈছিলে। আৰু খাই চোৱাৰ পিছতহে মই ভিডিঅ'টো এডিট কৰি আপোনালোকৰ মাজলৈ মানে শ্বেয়াৰ কৰিছোঁ। এয়া চব দেখিছেনে, ফুল হৈছে। তো এয়া ঠাণ্ডা হৈ গ'ল আৰু কালাৰটো ইয়াৰ আৰু অকণমান চেঞ্জ হৈ গ'ল ঠাণ্ডা হোৱাৰ পিছত। আৰু মই এতিয়া আপোনালোকক দেখুৱাম। এয়া চব, এয়া দেখিছেনে, ধুনীয়াকৈ লিকতা হৈ গ'ল। এয়া যেনেকৈ মানে জাম জেলিবোৰ পোৱা যায়, ছেম মানে তেনেকৈ হৈছে। বৰ ধুনীয়া হৈছে। এয়া প্ৰথমবাৰ বনাইছিলোঁ, কিন্তু বৰ ধুনীয়া হৈছে। বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু বেয়া হোৱা নাই, ধুনীয়া হৈছে। এয়া দেখিছেনে ফ্ৰেণ্ডছ, বৰ ধুনীয়া হৈছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। লগতে ফ'ল' এটা কৰি দিব।